নমস্কাৰ অসমবাসী ৰাইজ। জুবিন দা বিহীন আজি আমাৰ 4টা দিন। এইকেইদিন ভিডিঅ' বনাবলৈ একেবাৰে সাহস হোৱা নাছিল আৰু এতিয়াও আপোনালোকৰ আগত আহি যে মই কথা ক'ম সেইখিনি সাহস মোৰ নাই হোৱা। সেইবাবে মই এনেদৰেই মোৰ মনৰ ভাৱ আপোনালোকৰ আগত আগবঢ়ালোঁ। যিদিনা খবৰটো শুনিছিলোঁ সেইদিনা আমি এনেই বিচনাতে আছিলোঁ। এনেই প্ৰায়ে আমি মোবাইল মানুহজনেও চায় ময়ো চাওঁ, কিন্তু সেইদিনা আমি দুয়োজনেই চোৱা নাছিলোঁ। তাৰপিছত আমাৰ ছোৱালীজনী তাই বৰঘাটৰ পৰা গম পাই আহি আমাক ক'লে। আমি দুয়োজন জঁপিয়াই উঠিছোঁ বিচনাৰ পৰা। জঁপিয়াই উঠি আহি নিউজটো খুলিছোঁ, ইউটিউবটো খুলিছোঁ। যেতিয়া আমি নিউজটো পাইছোঁ, মোৰ মানুহজনে চিঞৰি চিঞৰি কান্দিছে আৰু ময়ো কান্দিছোঁ। চকু পানীৰে বাট নেদেখা হৈছে। ইজনে আমি সিজনৰ মুখলৈ চাব পৰা নাই। সেই পৰিস্থিতি গোটেই অসমবাসীৰে হৈছে, অকল আমাৰ বুলি ক'বলৈ নাই যোৱা মই। কোনেও কাকো বুজাব নোৱাৰা পৰিস্থিতি। কোনে কাক ক'ব নাকান্দিবি বা একো নহয় ঠিক হৈ যাব, কোনেও ক'ব নোৱাৰে। কাৰ কি হৈছে সেইবোৰ সকলোৱে নিজে নিজে বুজি পায়। জুবিন দাৰ বিষয়ে কি ক'ম? তেওঁ কি আছিলে আমাৰ বাবে, কি হয়? তেওঁ আমাৰ এটা সম্পদ। আমি এজন হীৰাক হেৰুৱাইছোঁ, নহয় জানো? তেনেকৈ তেওঁক সোঁৱৰিছোঁ। এয়া আমি ওলাই আহিছোঁ, আমি মৰিয়নিবাসী। তেওঁ আত্মাই চিৰ শান্তি পাওক। তেওঁ সদায় জুবিন দা, তুমি সদায় আমাৰ লগত থাকিবা, আমাৰ মাজত থাকিবা। তোমাৰ গীতেৰেই তোমাক আমি জীয়াই ৰাখিম। তোমাৰ কথা আমি প্ৰজন্মৰ পাছত প্ৰজন্মক শিকাই থৈ যাম যে তুমি আমাৰ বাবে কি আছিলা। তোমাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ জুবিন দা। তুমি য'ত আছা ভালে থাকা, কুশলে থাকা। তাৰ পৰাই তুমি আমাক সকলোকে চাই থাকিবা। সকলোকে আশীৰ্বাদ কৰিবা যেন সকলো ভালে থাকে।
গৰম উঠিলেও উপায় নাই বুলি